হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেল ফুড ইন কিটচেনলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ৰেচিপি হয়। আজি মই বনাম মাটি দালিৰ তৰকা। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভাল পাব। যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, যাতে আহিব লগা নতুন নতুন ৰেচিপিবোৰ আপোনালোকে পাই থাকে। চাওঁচোন আহক। আজি আমি বনাম মাটি দালিৰ তৰকা। তাৰ কাৰণে আমাক লাগিব মাটি দালি। যিখিনি মাটি দালি মই অলপ টাইম তিয়াই থৈ তাক ভালদৰে চাফা কৰি ধুই কুকাৰত চিটি মাৰি লৈছিলোঁ 3টামান। বাবে আমাক লাগিব পিঁয়াজ, 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, 2টা শুকান জলকীয়া, 2খিলা তেজপাত, আৰু আমাক লাগিব কেঁচা জলকীয়া। কেঁচা জলকীয়াও সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ল'লেই হ'ল, যিমান জ্বলা খায়। মই 4-5টামান লৈছোঁ। তাৰ বাদে লাগিব বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লাগিব আদা নহৰু। তাত 2-3টা জালুকো দি দিছোঁ। সেইখিনি পটাতে পিহি লৈছোঁ। তাৰপিছত আমাক আৰু এটা বস্তু লাগিব, সেইটো হৈ গ'ল বাটাৰ। মই আমুল বাটাৰটো লৈছোঁ। তাত এতিয়া 2 চামুচ তেল দি দিছোঁ, ডাঙৰ চামুচৰে 2 চামুচ। তেলখিনি গৰম হৈ অহাৰ লগে লগে ইয়াত কেইটামান পাঁচফোৰণ দি দিছোঁ। শুকান জলকীয়া 2টা দি দিছোঁ। এইকেইটা অকণমান কালাৰটো সলনি হোৱালৈকে আমি ভাজি থাকিম। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা হৈ আহিছে। এতিয়া আমি ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। এয়া আদা নহৰুখিনি অকণমান ৰংটো সলনি কৰাৰ লগে লগে বিলাহী দি দিছোঁ। ইয়াত সোৱাদ অনুসাৰে নিমখো যোগ কৰি দিছোঁ। এতিয়া ইয়াত এচামুচ হালধি দি দিছোঁ, আৰু এইখিনি ভালকৈ মিক্স হ'বলৈ দি এচামুচ জিৰা পাউডাৰ দিছোঁ, আৰু আধা চামুচমান জলকীয়া পাউডাৰ দিছোঁ। এতিয়া অকণমান ভাজিব দিছোঁ মছলাখিনি। এতিয়া ইয়াত মাটি দালিখিনি দি ভালকৈ লৰাই দিছোঁ। এগিলাচ মোৰ অকণ কম হোৱা যেন লাগিলে, সেইকাৰণে ইয়াত আৰু অকণমান মই এড কৰি দিছোঁ, আধা কাপমান। তেতিয়া এইখিনি ভালধৰণে লৰাই দিম। আৰু এতিয়া ঢাকনখন দি দিম। আমাৰ মাটি দালিটো তৰকা সিজি গৈছে। গোন্ধটো যে চাই বহুত ধুনীয়া হৈছে। এতিয়া ইয়াতে মই বাটাৰ এড কৰিম। 3 চামুচেই দিলোঁ প্ৰায়। এয়া আমাৰ মাটি দালিৰ তৰকা ৰেডি হৈ গ'ল। খাবলৈ যে বহুত ধুনীয়া হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। ভাল পালে ভিডিঅ'টো
লাইক কৰি দিব।